অত্যন্ত দুখেৰে ক'বলগীয়া হৈছে যে মানকাচৰ যেহেতু বাংলাদেশ বৰ্ডাৰত এফালে বাংলাদেশ আৰু এফালে মেঘালয় আছে আৰু ইতিমধ্যে আপোনালোকে জানে যে এতিয়ালৈকে আমাৰ কিছুখিনি ঠাই উন্মুক্ত হৈ আছে বাংলাদেশ বৰ্ডাৰৰ নদীৰ মাজেদি যিখিনি আছে আৰু এইফালে মেঘালয়ৰ ফালেদিও বাংলাদেশৰ পৰা আহিব পৰা কিছু উন্মুক্ত এৰিয়া আছে গতিকে দেখা গৈছে যে মায়ানমাৰৰ পৰা যিটো ৰুট আৰম্ভ হৈছে ড্ৰাগছ ট্ৰাফিকিঙৰ সেইটো এটা হটস্পট আমাৰ এণ্ড পইণ্ট আমাৰ মানকাচৰৰ হয় গতিকে মানকাচৰৰ অৱস্থা আজিৰ দিনত খুবেই বেয়া ড্ৰাগছৰ ৰিলেটেড ইছ্যুজ বহুত বেছি আৰু যিখিনি আমি ইতিমধ্যে ষ্টেপছ লৈছোঁ বুলি কৈছে ইতিমধ্যে আমি আলোচনা কৰিছিলোঁ যে ড্ৰাগছ ফ্ৰী আছাম বুলি এটা এপ উন্মোচন কৰা হৈছিল 2021 চনৰ 10 ডিচেম্বৰত কিন্তু তাৰ জৰিয়তে যদি আমি দেখোঁ অকল 585 কমপ্লেইণ্টছ দাখিল কৰা হৈছিল গোটেই অসমত আৰু অকল 30 জন মানুহক এৰেষ্ট কৰা হৈছিল গতিকে অধ্যক্ষ মহোদয় মোৰ কথা হ'ল যে যিখিনি আমি ব্যৱস্থা লৈ আছোঁ এৱাৰনেছ আৰু কণ্ট্ৰলৰ ক্ষেত্ৰত সেইখিনি মোৰ বোধেৰে ছাফিচিয়েণ্ট নহয় অকল পুলিচৰ ওপৰত আমি ভৰসা কৰি থাকিব নোৱাৰি আৰু এটলিষ্ট আমাৰ মানকাচৰৰ তাতে মই বিচাৰিম যে NCBৰ আমাৰ নেশ্যনেল নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰোৰ এটা স্পেচিয়েল ছেটআপ থাকিব লাগে আৰু আমাৰ যদি কিবা পুলিচৰ যিখিনি কাম আছে তাতে যদি আমি সন্তুষ্ট নহওঁ কাৰ তাতে যাব লাগে সেইটো মন্ত্ৰী মহোদয় জনালে মই ধন্যবাদ জনাম তেখেতক সন্মানীয় অধ্যক্ষ ডাঙৰীয়া আমাৰ চৰকাৰখনে ড্ৰাগছৰ বিৰুদ্ধে অতি কঠোৰ আৰু দৃঢ় ব্যৱস্থা হাতত লৈছে মই ইতিমধ্যে অধ্যক্ষ ডাঙৰীয়া আজিৰ পৰা কেইদিনমানৰ আগত এটা 301 প্ৰশ্নৰ উত্তৰত গোটেইখিনি কৈছিলোঁ যে কেনেকৈ 2000 অধ্যক্ষ ডাঙৰীয়া 2021 চনত আমি 2077টা কেছ অধ্যক্ষ ডাঙৰীয়া ৰেজিষ্টাৰ কৰিছোঁ আৰু 2022 চনত অধ্যক্ষ ডাঙৰীয়া 4691 জন মানুহ আমি এৰেষ্ট কৰিছিলোঁ অধ্যক্ষ ডাঙৰীয়া তাৰ পৰা যদি কওঁ গৈ মই 2025 চনত তাৰ পৰা বহুত বাঢ়ি গৈ 3333টা কেছ ৰেজিষ্টাৰ কৰিছোঁ অধ্যক্ষ ডাঙৰীয়া পাৰ্চন এৰেষ্টেড ইন 2020-25 অধ্যক্ষ ডাঙৰীয়া 4901 অধ্যক্ষ ডাঙৰীয়া সদিচ্ছা অত্যন্ত বেছি থকাৰ কাৰণেই আজিৰ পৰা 10 বছৰ আগতে 15-12 বছৰ আগতে যিমান কেছ ৰেজিষ্টাৰ হৈছিলে তাৰ 10 গুণ কেছ ৰেজিষ্টাৰ হৈছে অধ্যক্ষ ডাঙৰীয়া 10 টাইমছতকৈ বেছি হ'ব তাৰ 10 গুণ 12 গুণ 15 গুণতকৈ অধ্যক্ষ ডাঙৰীয়া মোৰ হাতত ডিটেইলছটো আছে সেইদিনাখনো কৈছিলোঁ কেনে যে ডিটেইলছত যাব খোজা নাই কিন্তু কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সদিচ্ছা থকাৰ কাৰণেই 2011, 12, 2013, 14, 15, 16, 17, 18 এই বছৰবিলাকতকৈ 2021 পৰা এনেকৈ অধ্যক্ষ ডাঙৰীয়া স্পাইকটো একেবাৰে ষ্ট্ৰেইট হৈছে যে আমাৰ কেছ ৰেজিষ্টাৰৰ সংখ্যাটো স্পাইক এনেকৈ হৈছে আৰু অধ্যক্ষ ডাঙৰীয়া পাৰ্চন এৰেষ্টেডো এনেকৈ গৈছে এনেকৈ যোৱা নাই এনেকৈ গৈছে অধ্যক্ষ ডাঙৰীয়া যিমান চিজ হৈছে চিজৰো সংখ্যা মই আজি ডিটেইলছত এইটো কাৰণে কোৱা নাই কেইদিনমানৰ আগত কৈছোঁ একেখিনি কথা মই ক'ব খোজা নাই যদি বিচাৰি অধ্যক্ষ ডাঙৰীয়া যদি সদস্যগৰাকীয়ে বিচাৰিলে মই কৈ দিম অধ্যক্ষ ডাঙৰীয়া মই কি ক'ব খুজিছোঁ মুঠৰ ওপৰত অতি কঠোৰ ব্যৱস্থা হাতত লোৱা হৈছে অধ্যক্ষ ডাঙৰীয়া আজিৰ পৰা 10 বছৰ আগতে অসমত হেৰ'ইন 1 কেজি এভাৰেজত বছৰত চিজ হৈছিলে এতিয়া অধ্যক্ষ ডাঙৰীয়া যোৱা 5 বছৰত আমি 100 কেজি এভাৰেজত চিজ কৰিছোঁ মানে আমি অতি কঠোৰ হৈছোঁ কিন্তু মাননীয় সদস্যগৰাকীয়ে এটা কথা কৈছে যে মানকাচাৰখন যিহেতু বাংলাদেশৰ বৰ্ডাৰত আৰু বাংলাদেশলৈকে ড্ৰাগছ যোৱাৰ খবৰ আমাৰ হাতত বহুত বেছি মই আকৌ কৈছোঁ ম্যানমাৰৰ পৰা আহি বৰাক ভেলী হৈ বাংলাদেশলৈ যোৱাৰ খবৰ আমি প্ৰায় পাই থাকোঁ কাৰণ অসমত যিমান চিজ হয় সকলোতকৈ বেছি চিজ হয় বৰাক উপত্যকাৰ 3খন জিলাত গতিকে বাংলাদেশখন যিহেতু ড্ৰাগ সৰবৰাহকাৰীৰ কাৰণে এটা গোল্ডেন পইণ্ট হৈছে গতিকে তাৰ সীমা আমাৰ মানকাচাৰো হয় গতিকে মানকাচাৰতো ড্ৰাগছৰ বিৰুদ্ধে আৰু অধিক আমি কঠোৰ হ'ব লাগিব এয়া নিশ্চয়কৈ আমি কৰিবই লাগিব অধ্যক্ষ ডাঙৰীয়া যোৱাকালিও সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰায় 450-500 কোটি টকাৰ ড্ৰাগছ ধ্বংস কৰিছে মুঠৰ ওপৰত আকৌ কৈছোঁ আমি ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ আৰু কঠোৰ হ'বলৈকে আমি প্ৰয়াস কৰিম কাম কৰিম মোৰ আৰু এটা প্ৰশ্ন আছিল অধ্যক্ষ মহোদয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যে সদিচ্ছা আছে তাৰ ওপৰত আমাৰ কোনো সন্দেহ নাই মই অকল কৈছিলোঁ যে মানকাচৰৰ ক্ষেত্ৰত অলপ বিশেষকৈ চকু দিব লাগে আৰু দ্বিতীয়টো কথা হ'ল যে আমাৰ
যিটো নচামুক্তি কেন্দ্ৰ প্ৰতিখন ডিষ্ট্ৰিক্টত এখন চৰকাৰী নচামুক্তি কেন্দ্ৰ থাকিব লাগে বুলি মোৰ জ্ঞাত আমাৰ তাতে পাৰ্মানেণ্ট নচামুক্তি কেন্দ্ৰৰ কোনো ষ্ট্ৰাকচাৰ নাই এতিয়াও ভাড়াঘৰ হিচাপত চলি আছে আৰু অকল 15টা চিট আছে গতিকে সেইটোৰ মানে আমাৰ চিটৰ সংখ্যা বা কেপাচিটি বঢ়াব লাগে আৰু পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ চৰকাৰীভাৱে বনোৱাৰ কিবা প্লেন আছে নেকি সেইটো জানিব বিচাৰিছোঁ নিচামুক্তিৰ কেন্দ্ৰ নিচামুক্তি কেন্দ্ৰ ভাৰত চৰকাৰৰ দ্বাৰা কৰা হয় ছ'চিয়েল জাষ্টিছ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত অধ্যক্ষ ডাঙৰীয়া পৰ্যায়ক্ৰমে কৰা হয় পৰৱৰ্তী সময়ত আমি মানকাচাৰটো কৰিবলৈকে আমি চেষ্টা কৰিম অধ্যক্ষ ডাঙৰীয়া যোৱাকালিও 3গৰাকী ড্ৰাগ পেডলাৰ বৰ্ণিহাটত ধৰা হৈছে মানে আমি কোনো ধৰণৰ এই ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নাই ভৱিষ্যতেও নকৰোঁ